গোৱালপাৰা জিলা প্ৰশাসনে যি অমানৱীয় উচ্ছেদ অভিযান চলাই আজি 1500ৰো অধিক পৰিয়ালক গৃহহাৰা কৰিলে। এয়া সম্পূৰ্ণ অমানৱীয় উচ্ছেদ অভিযান, এয়া সম্পূৰ্ণ অবৈধ উচ্ছেদ অভিযান। দুদিনমান আগতে নোটিছ চাৰ্ভ কৰি যি প্ৰকৃত ভাৰতীয় নাগৰিক বছৰ বছৰ ধৰি তাতে বসবাস কৰি আছে, তাতে মহিলা আছে, বৃদ্ধ আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আজি পৰীক্ষাৰ বতৰ, এই ধৰণৰ কথা চৰকাৰে চিন্তা নকৰি আজি চৰকাৰৰ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত সংখ্যালঘু জনগণক নিষেধ কৰাৰ কাৰণে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি চৰকাৰে আজি উচ্ছেদ অভিযান চলালে সম্পূৰ্ণ গৰিহণাৰযোগ্য, নিন্দাৰযোগ্য। চৰকাৰে সম্পূৰ্ণ মানৱ অধিকাৰ ভুল উন্নীত কৰিছে। চৰকাৰে ক্ষমতা দাদাগিৰি দেখুৱাই আছে। আৰু এই আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি একনায়কত্ববাদ হিটলাৰী যি স্বেচ্ছাচাৰী শাসন আৰম্ভ কৰিছে, সম্পূৰ্ণ গৰিহণাৰযোগ্য। আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ অত্যাচাৰ যদি বন্ধ নকৰে, সংখ্যালঘু জনগণৰ যদি এই ধৰণৰ টাৰ্গেট বন্ধ নকৰে, নিশ্চিতভাৱে আমছে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে প্ৰবল গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব। আজি আপোনালোকে চাওক যে প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকে যুগ যুগ ধৰি বসবাস কৰি আছে, তেওঁলোকৰ সমস্ত তথ্য পাতি আছে। আজি সেইসকল মানুহক আজি চৰকাৰে একপক্ষীয় অমানৱীয় যি উচ্ছেদ অভিযান চলালে, এয়া কোনোপধ্যে মানি লোৱা কথা নহয়। আমি অসমৰ যিবিলাক বিভিন্ন ৰাজনৈতিক দল আছে, বেকে UDF আৰু কংগ্ৰেছৰ যিসকল সংখ্যালঘু বিধায়ক আছে, তেওঁলোকে চকু মুদা কুলিৰ ভাও ধৰি আজি এই ধৰণৰ উচ্ছেদ অভিযান আজি কৰিব দি আছে। তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই। আজি তেওঁলোকে যি বলিষ্ঠভাৱে যি প্ৰবলভাৱে প্ৰতিবাদ কৰিব লাগে সংখ্যালঘু বিধায়কসকলে সেইখিনি কাম কৰা নাই। আমি আমছু ফালৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ, অনাগত দিনত নিৰ্বাচনৰ সময়ত যাতে তেওঁলোকে ভোট ভিক্ষা মাগি সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নকৰে। আৰু যদি তেওঁলোকে প্ৰতিবাদ নকৰে, নিশ্চিতভাৱে তেওঁলোকক ইয়াৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁলোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। সংখ্যালঘু বিধায়কসকলক যদি এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযানৰ প্ৰবল প্ৰতিবাদ সাব্যস্ত নকৰে, একেলগে চৰকাৰক আমি সকীয়াই দিছোঁ যে এই ধৰণৰ উচ্ছেদ অভিযান যদি বন্ধ নকৰে, নিশ্চিতভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব।